এটা নৰ্মেল পাল্লা হয়। নৰ্মেল পাল্লা মানে এটা চেল্ফ দিয়া আছে, চবেই ফল্ডিং চেল্ফ হয়, ঠিক আছে। এইটো হৈছে জি প্ৰফাইল বুলি কোৱা হয়, জি প্ৰফাইল হেণ্ডেল হয়, ইয়াৰ ওপৰত কাউন্সিল কৰি পেলাই বস্তুটো ভৰাই দিয়া হয়। দুটা পাল্লা দিয়া আছে, এইটা নৰ্মেল পাল্লা হয়, এইখনো ফল্ডিং চেল্ফ হয়। আৰু অলপ বাকী আছে, লেটাৰ হৈ আছে। এইবছৰ টাইটেনিয়াম, যোনটো আপোনাৰ PVC টাইটেনিয়াম বৰ্ডটো হেভি বৰ্ড, হেভি বৰ্ডটো দি বনাই দিয়া আছে। এইটো আপোনাৰ বেণ্ড মাৰা বা তেনেকুৱা ধৰণৰ কোনো প্ৰব্লেম নহয়। ওচৰত না এইটো বটল বাস্কেট বুলি কোৱা হয়। ইয়াত যিকোনো সকলো ধৰণৰ বটল ৰাখিব পাৰে, আচাৰৰ বটল, নিমখৰ বটল। এইটো সাধাৰণতে জেনেৰেলি গেছৰ ষ্টভটোৰ তলতে থাকে। আৰু এইটো আপোনাৰ বাস্কেট, এইটো আপোনাৰ চামুচ কটাৰী চটাৰী ৰাখিবৰ কাৰণে কয় কাটলেৰী বাস্কেট, ঠিক আছে। এইটো প্লেইন বাস্কেট হয়। আৰু প্লেট স্লেট ৰখোৱা বাস্কেট। এইটো নৰ্মেল চিলিণ্ডাৰ পাল্লা হয়, চিলিণ্ডাৰৰ গেছটো ৰখা হয়। এইটো কৰ্নাৰ হয়, কৰ্নাৰ ইয়াত বস্তু থ'ব পাৰিব, বস্তুটো শ্লাইডিং কৰি সোমাই যাব ইয়াত। লৈ ন ওচৰলৈ লৈ দেখাই দিয়া বস্তুটো। এটা নৰ্মেল পাল্লা বেচিনৰ তলৰ পাল্লা হয়। ইয়াত এটা বেচিনৰ কাৰণে থ'বৰ কাৰণে বেচিন হোল্ডাৰ থাকিব, ডাষ্টবিন হোল্ডাৰ, ডাষ্টবিন হোল্ডাৰ এটা সোমাব ইয়াত। ইয়াত দুটা প্লেইন বাস্কেট আছে, প্লেইন বাস্কেট ইয়াত আপোনাৰ বস্তু থ'ব পাৰিব। আৰু এটা বাস্কেট আছে ইয়াত, এইটো প্লেটৰ হয়, ধৰণৰ প্লেট ডিস্ক থ'ব পাৰিব। দুটা প্লেইন বাস্কেট, এই দুটা প্লেটৰ কাৰণে। লৈ নাচোন চবেই দেখিছে, এইটো ইয়াত মানে এটা সৰু ডিনাৰ ৰুম বুলি ক'ব পাৰে, সকলো ধৰণৰ বস্তু থ'ব পাৰিব চব। এই দুটা পাৰ্ট হয়, এই তলৰ চব আপোনাৰ ইয়াত যোনটো কব্জা দিয়া আছে, গডৰেজৰ হাইড্ৰলিক কব্জা দিয়া আছে। এইবোৰ চব যিমান আছে গডৰেজৰ আৰু হেটিক বুলি ব্ৰেণ্ডৰ আছে তাৰ দৰে আছে। এইটো পোষ্ট মেগনেটিক গ্লাছ পাল্লা দিয়া আছে, বস্তু থ'লে আপোনাৰ চব দেখি থাকিব। এইটো গ্লাছ পাল্লা হয়, পোষ্ট মেগনেট বুলি কোৱা হয়। টিপি দিলে আপোনাৰ মেগনেটটো প্লাছ হয় আৰু আপোনাৰ ওলাই আহে, এইটো পোষ্ট মেগনেট বুলি কোৱা হয়, ঠিক আছে। ইয়াতে গ্লাছ পাল্লা। ঠিক তেনেহ'লে ইয়াত আমি হাইড্ৰলিক দিছোঁ, ফল্ডিং চেল্ফ, ATM গ্লাছ দিয়া আছে, ফল্ডিং চেল্ফ হয়। ঠিক তেনেকৈ ইয়াত এটা, এইটো এটা, এইটো এটা, চাৰিটা কেবিন আছে। চাৰিটাত আপোনাৰ পাল্লা বক্স আছে, য'ত আপোনাৰ হাইড্ৰলিক দিয়া হৈছে আৰু ATM দিয়া আছে। সকলো গ্লাছ চিষ্টেম দিয়া নাই, ATM দিয়া আছে। তেনেকৈ ইয়াৰ লেভেলত, এইটো ইয়াৰ লেভেলত সম্পূৰ্ণকৈ ওপৰত আমি বস্তু কভাৰ নমাৰ ধুনীয়া কৰিবৰ কাৰণে ওপৰত বক্স বনাই দিয়া হৈছে। ঠিক তেনেকৈ এইটো ওপৰত ঢুকি নাপালোঁ, ঠিক আছে। এইফালে আপোনাৰ চিলিঙিৰ কাৰণে ফটাটো কৰা আছে, এইফালে পাইপটো গুচি যায়, পাইপডাল গুচি যায়। চব হাইড্ৰলিকৰ গেছ, হাইড্ৰলিক চব নিজে নিজে পাল্লাবোৰ চব ক্ল'জ হৈ গৈছে। ঠিক তেনেকৈ গ্ৰেনাইটটো দেখুৱাচোন, গ্ৰেনাইটটো ডবল মল্ডিং কৰা আছে, মাজত এটা পাতলা গ্ৰেনাইট দিয়া আছে, যিটো শ্ব' কাৰণে দিয়া হৈছে। যিটো ডবল মল্ডিং কৰি বেগা কৰি দিয়া হৈছে, এই গ্ৰেনাইটৰ শ্ব'টো বহায়। ঠিক তেনেকৈ ইয়াত জইন নোহোৱাকৈ য'ত কাউন্সিল গেছ হ'ব এটা, য'ত আপোনাৰ গেছটো সোমাই থাকিব ভিতৰত, মানে কাটিং কৰি থোৱা আছে, গেছটো আহি পোৱাহি নাই, গেছ আৰু চিলিণ্ডাৰটো আহি পোৱাহি নাই, সেইটো আহি ইয়াত ফিটিং হৈ যাব। ইয়াত আপোনাৰ ফ্ৰিজটোৰ কাৰণে দুই পাল্লাৰ যোনটো আছে ফ্ৰিজটো হ'ব, ফ্ৰিজৰ জোখত জেগাটো ৰাখি থোৱা হৈছে, ইয়াত ফ্ৰিজটো হ'ব। আৰু এই গোটেই বস্তুটো আপোনাৰ ৰং কৰাৰ পিছত ৰুমটো সৌন্দৰ্য আৰু বাঢ়ি যাব। বৰ্তমান ভালেমানখিনি দিন লাগিছে আমাৰ বনাওঁতে, প্ৰায় মিস্ত্ৰী 1-1.5 মাহ লাগি যায়। আৰু এই ওপৰৰ যিবোৰ আছে, ইয়াত এখন চেল্ফ আছিলে, চেল্ফখন থকাৰ কাৰণে আমি জাষ্ট পাল্লা ছিষ্টেম কৰি বস্তুটো বনোৱা হৈছে।
ধৰিব নোৱাৰে বাহিৰৰ লোকটো, কিন্তু ভিতৰত জাষ্ট পাল্লা কৰাহে আছে এইটো। ভালকৈ ভিডিঅ' কৰা ওচৰত ল'বা চবে। আৰু তলত এইটো ভাগ আছে, পুটিন কাটি পেলাই ভিতৰত ৰং কৰি সমান কৰি দিয়া হ'ব। ইমানেই। আৰু বাকী গ্ৰেনাইটখনটো বহুত মজবুত আছে, ব্লেক কালাৰ, আৰু টেলিফনিক ব্লেক বুলি কোৱা হয়। ঠিক আছে, ইমানেই।